তো গাইজ বলক অলপমান ট্ৰেইনতেই আজি ঘূৰি আহোঁ। তো গাইজ এতিয়া মই আহি পাইছোঁ ৰঙিয়া আৰু মই যাম ধেমাজিলৈ এটা এক্সামৰ বাবে। বলকচোন। ক'ত আছাম আছাম তোমাৰ চেণ্টাৰ ক'ত? তোমাৰ চেণ্টাৰ ক'ত? আৰু বিকাশৰ তোহাক মই বিদায় দিওঁ, মোৰ তোহাতকৈ দূৰত। বেষ্ট অফ লাক, বেষ্ট অফ লাক। তো গাইজ চিট পাই গ'লোঁ। হঠাৎ টিচি আহিছে, কিয় বা কিবা অকণমান টিকটৰ প্ৰব্লেম চাগে। এই ৰাতিপুৱা 5 বাজিছে আৰু ময়ো ধেমাজি পামগৈ আৰু। ময়ো চিমেণ্ট চাপৰি নামিলোঁ ধেমাজিৰ আৰু নামিয়ে বৰষুণ পালোঁ। ভাগ্যে ছাতিটো আনিছিলোঁ বুলি। মোৰ এক্সাম আছে চিমেণ্ট চাপৰিৰ পৰা 10 কিলোমিটাৰ দূৰত। এঘণ্টা তো নৱ, এক্সাম কেনেকুৱা হ'ল? এইজন নৱ মই ইয়ালৈ আহি পেলাই লগ পালোঁ আৰু এইজনে ইতিমধ্যে SSC আৰু কি ক্ৰেক কৰা বুলি ক'লা? মাজুলী কলেজৰ লেবৰেটৰী ইতিমধ্যে হৈয়ে আছে। তাৰপিছতো আকৌ চাকৰিৰ বাবে এটা পোষ্ট এখেতৰ নামতে আছে আৰু তাৰে ভিতৰত যিকোনো এটা লটাৰী টাইপত চিলেক্ট হৈ আছে। তাৰে ভিতৰত এটাত যিটোত ভাল পাব সেইটোতে নৱই চাকৰি কৰিব। তো গাইজ আহিছিলোঁ বেলেগ কাৰণে, হৈ গ'ল বেলেগ কথা। মানে ওচৰতে আছিল অধিৱেশন চলি, তো অধিৱেশনত একপাক ঘূৰিলোঁ, কিন্তু বৰষুণৰ বতৰ চাৰিওফালে। তো ডিম্পল বহুত দিনৰ মূৰত নালাগে কেনে চলিছে ডিউটি? কৰিবই লাগিব তাৰমানে। এতিয়া কিমান দিন লাগিব? আজি শেষ। এই ডিম্পলে চাকৰি পোৱা খানা কৈ আছে মোক। মিঠাই হঠাৎ লাগ পালোঁ, মোটামুটি কিমান বছৰ মূৰতে? 2 বছৰমান মূৰত। তো গাইজ শংকৰদেৱ আজি অন্তিমটো দিন আৰু অন্তিমটো দিনত এনেকুৱা কিছু কাৰ্যসূচী চলি আছে। কোচ ৰাজ্যৰ ইতিহাস আৰু কোচবিহাৰ বিশ্ববিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এইবাৰ অংকীয়া নাট ৰাম বিজয় নাট আজি পঢ়াবলৈ চিলেবাছত দিবলৈ আমি অনুৰোধ জনাইছোঁ। ইতিমধ্যে চিলেবাছত দিয়া হৈছে। আপোনালোকে শুনি খুচি হ'ব যে ৰাম বিজয় নাট আমি কৈছিলোঁ এই বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক যে ৰাম বিজয় নাট গুৰুজনে ইয়াত লিখিছিল, শংকৰদেৱৰ কথা কিয় কোৱা নহয় বহুত সভাত উত্তৰ-বংগত। গতিকে আজি বাবুল বৰাৰ বাবে ইতিমধ্যে কৈছে জনগোষ্ঠীয় ভাষাত, আজি বিভিন্ন জনগোষ্ঠীয় ভাষাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ ধৰ্মীয় দৰ্শন প্ৰচাৰ কৰা হৈ আছে। খুব ভাল কথা। মানুহে উশানি খাও ল'ব নোৱাৰে। গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী আপুনি। তো গাইজ ৰাতি 1 বজাত মোৰ ট্ৰেইনত উঠিলোঁ আৰু এতিয়া মই ঘৰমুৱা হ'ম। বাই বাই।